নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ গীতিমণি বৰা অন্য এটি ভিডিঅ'লৈ। মই আজি আহিছিলোঁ নগাঁৱলৈ। নগাঁৱৰ মই মৃত্যুঞ্জয় মন্দিৰত অকণমান ৰখি পেলাই ভাবিলোঁ ইয়াৰ বাহিৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাওঁ। যিহেতু মন্দিৰৰ ভিতৰত মই সোমাব নোৱাৰোঁ, কাৰণ মোৰ শাহুমা ঢুকুৱা এবছৰ হোৱা নাই। নিয়ম অনুযায়ী এবছৰলৈকে আমাৰ মন্দিৰৰ ভিতৰত সোমাব নোৱাৰি। গতিকে বাহিৰে আহকচোন, চাওঁ, যিখিনি পাৰোঁ আপোনালোকক অকণমান দেখাই যাওঁ বুলি ভাবিলোঁ। চাওকচোন ভিডিঅ'টো। চাওকচোন, ইমান এটা ধুনীয়া পৰিৱেশ, ইমান এটা ধুনীয়া মন্দিৰ। আমাৰ অসমখন সঁচাকৈ বহুত আপোন, বহুত ধুনীয়া। ইমান এটা ধুনীয়া মন্দিৰ অসমতে আছে, বহুত গৌৰৱ কৰোঁ আমি। আহক চাওক, এইটো ইমান ধুনীয়া মন্দিৰ। দুৰ্ভাগ্য, ইয়াৰ ভিতৰলৈ সোমাই যাব নোৱাৰোঁ। হ'লেও বাহিৰৰ পৰাই আপোনালোকক দেখাইছোঁ ইয়াত। ইমান ধুনীয়া পৰিৱেশ চাওক। আজি মোৰ দুৰ্ভাগ্য, আপোনালোকক ভিতৰৰ পৰা দেখাব নোৱাৰিলোঁ গোটেই মন্দিৰভাগ, কিন্তু বাহিৰে এয়া দেখালোঁ। পিছলৈ আশীৰ্বাদ কৰিব যাতে আপোনালোকক ভিতৰৰ পৰা মই সোমাই মন্দিৰভাগ দৰ্শন কৰাব পাৰোঁ। আজিলৈ আহোঁ।